बुरा ही सही, पर कुछ लोग मेरे बारे में सोचते बहुत है। हेलो एभ्रिवान, কি খবৰ আপোনালোকৰ? সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ' লৈ। আপোনালোকৰো নিশ্চয় বেহাৰবাৰী আউটপোষ্টলৈ নতুনকৈ অহা ASI মেম গৰাকীৰ বিষয়ে জানিবলৈ নিশ্চয় মন গৈ আছে চাগে, নহয় জানো? গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক বেহাৰবাৰী আউটপোষ্টত নতুনকৈ অভিনয় কৰা ASI গৰাকীনো প্ৰকৃততে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, তেওঁৰ সম্পূৰ্ণ ঠিকনা এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। সেইভাবে ভিডিঅ'টি অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকলে ASI মেম গৰাকীক চাই ভাল পাইছে তেওঁলোকে ভিডিঅ'টোত প্লিজ এটা লাইক কৰি থৈ যাব। मैं पूरा हफ्ता कंट्रोल करती हूँ, फिर थोड़ा सा खाती हूँ, पेट निकल ही आता है, पेट निकल ही आता है। গতিকে বেহাৰবাৰী আউটপোষ্টত ASI মেমৰ চৰিত্ৰত অভিনয় কৰা নতুন অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে ঈশা উপাধ্যায়। ঈশা উপাধ্যায়ৰ নিকনেমটো হৈছে ইছু আৰু কাঞ্চি। তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। তেখেতৰ জন্ম হৈছিল 2000 চনত আৰু ঈশা উপাধ্যায়ৰ বাৰ্থডে হৈছে 30 জুলাইত। এতিয়া যদি ঈশা উপাধ্যায়ৰ প্ৰফেশ্যনৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে তেখেত এগৰাকী প্ৰফেশ্যনেল মডেলাৰ হয় আৰু মডেলিঙৰ জৰিয়তেই তেওঁ এক্টিং জগতখনত খোজ দিয়ে আৰু বৰ্তমান সময়ত তেওঁ একুকী তৰাৰ পোহৰ নামৰ এখন ধাৰাবাহিকত অভিনয় কৰি আছে আৰু লগতে আপোনালোকে তেওঁক বেহাৰবাৰী আউটপোষ্টত ASIৰ চৰিত্ৰটিত অভিনয় কৰি থকা নিশ্চয় দেখা পাইছে। গতিকে আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টত তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে বাৰু মোক তলত কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বেহাৰবাৰী আউটপোষ্টখনত ঈশাৰ অভিনয় চাই সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে। গতিকে আশা কৰিছোঁ আপোনালোকে ঈশাৰ কথাখিনি জানি নিশ্চয় ভাল পালে আৰু যদিহে তেওঁৰ অভিনয় চাইও ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈ এনেকৈ আপডেটসমূহ পাই থাকিবলৈ আৰু অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি ভিডিঅ'সমূহ জানি থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।